ताल एक ताल
শ্যামালুসনা মঙ্গলা সুন্দরী কক্ষা মঙ্গলা সৃষ্টি স্থিতি আর প্রলয়ের একমাত্র আমার নিত্যের প্রতি রহমান মহেশকে আদি করে দেবগণে নিজ নিজ কার্য করেছে যিজনে নিজ কর্ম পরিহার করে ইন্দ্রগণর বশীভূত হয়ে সৃষ্টি নিয়মত করে বলন তেনে যেন আমি আমার অস্তিত্বর কথা সদায় কোরান জগত অবিচার অধর্মর প্রাদুর্ভাব বৃদ্ধি করে আমি ভিন ভিন অবতার ধারণ করে দুষ্ট আর সাধু সন্ত উদ্ধার করে ভক্তি তত্ত্বর মাধ্যমে জগৎ শান্তি প্রতিষ্ঠা করে यदा यदहि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं धर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय दुष्कृतम् धर्म संस्थापनार्थाय संभवामि युगे জাতি অজাতি নকর বিচার ভক্তাধীন ভগবন্ত রূপে আমি ভকতর সংগত থাকো আর তেনিষ্ঠ যদি গুণই করে ভক্ত ডুহ শাস্তির সন্মুখীন হয় ইয়ার উপরেও কোনোই যদি করে অহংকারত মদমত্ত হই হিতাহি জ্ঞান সেৱাই নিঃশক্তি করে অপপ্রদ তেনেজনত আমি আমার প্রকৃত শাস্তি করব শোণিতপুর নিপতিও
ইয়াৰ নহ'বীয় এৰে কাৰ্য সম্পাদন কৰিবৰ কাৰণে ব্ৰহ্মা আৰু কৃষ্ণক আহ্বান কৰি আলোচনাত অগ্ৰগতি तत्पुरुषाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्मा प्रसूदाय
সূক্ষ্ম পৰমেশ্বৰ বিষ্ণুৰ নাভিমণ্ডলত ৰজু গুণে স্থিত সৃষ্টিৰ নিমিত্তে মোৰ হ'ল উৎপত্তি আৰু উৰণ বুৰণ গজন আৰু গমন এই চাৰিমুঠি জীৱ আমাৰ দ্বাৰাই হৈছে সেইবাবে বিৰিঞ্চি নামে খ্যাতি লাভ কৰি ঈশ্বৰৰ ইচ্ছাময় সৃষ্টি সুবিশাল কৰ্মজাল কৰিছো ৰচনা কিন্তু অতৃপ্ত বাসনা মোৰ মৰিচিকা খেদি অসীম প্ৰান্তত এই সকলোবোৰ প্ৰভুৰ লীলাময় কিয়বা আজি মোক কৰিছে স্মৰণ তাৰে লগৈ সম্ভে Omkaraya namo namaha Omkaraya namo namaha Omkaraya Har Har Mahadev Har Har Mahadev Oh
सुंदरगाय महेश्वराय नृत्याय शुद्धाय दिगंबराय तस्मै नगराय नमः शिवाय तस्मै नगराय नमः शिवाय नमः शिवाय नमः शिवाय नमः शिवाय नमः शिवाय শিৱ পঞ্চাননৰ হ'ল আবিৰ্ভাৱ পৰম ব্ৰহ্মৰ ইচ্ছা অনুসৰি ব্ৰহ্মাই চৰাচৰ জগতৰ কৰিছে বিষ্ণুৱে জীৱৰ দেহত স্থিতি লৈ সকলোকে কৰিছে পালন আৰু মই সকলোবোৰ নহয় সম্ভৱ বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী শ্ৰী বিষ্ণুৰ ইচ্ছা অবিহনে তেওঁৰে অংশস্বৰূপ সাধু সন্তৰ পালন কৰ্তা শ্ৰীকৃষ্ণই আজি মোক সেৱা কৰি আছো তেওঁ সমীপে মই সংগই উপস্থিত
কৰিছো তোমাক কেনেদৰে বুজাও সখী সঁচাকৈ তোমাক অশান্ত আৰু অধৈৰ্য দেখা গৈছে কিয় তুমি আজি ইমান অস্থিৰ আৰু আবেগিক হৈ পৰিছা তুমি কেনেদৰে পাহৰিব পাৰা কথা চিত্ৰলেখা তেনে ভাগ্য নকৰিবা উচ্চৰ সপোন কৰক অন্যথা প্ৰাণ ত্যাগ কৰিব সখী ভক্তি কৰাৰ সেই জনন্ত উচিত জাতি সখী জাতি তোমাৰ সপোন কৰক মই আনিম কেনে
Hare Krishna
সখী আনি দিয়া সেই বিষাক্ত গৰম মুক্ত কণ্ঠে পান কৰি পঞ্চভূতিৰ দেহা সখীৰ দেহ বিসৰ্জন তাৰ বাবে মোক কিছু সময় প্ৰয়োজন কাৰণ দ্বাৰকাকে বহু বুজন পথ সখী তোমাৰ ইচ্ছাৰ সম্পূৰণ মিলনৰ আশাত প্ৰিয় বেদনা মই নীৰৱে কৰিম সত্য সখী সখী तुम्हारी भक्तित मैं अतिके सन्तुष्ट তুমি একান্ত চিত্তে যি কঠোর সাধনাত ব্রতী হইছা তার ফলশ্রুতিত ইতিমধ্যে তোমাক মই উত্তরূপে কৰিছো স্বীকাৰ আৰু তোমাৰ মন্দিৰত আবদ্ধ কৰি ৰাখিব পাৰিছা মোক ভকতিৰ দোলেৰে বান্ধি ভকতৰ বৈশ্য আমি কোৱা কি উদ্দেশ্যেৰে তুমি মোক কৰি স্মৰণ হে প্ৰভু গুণবান আপোনাৰ কৃপাতেই লাভ কৰিলো
সহস্র ভুজ আর সহস্র মাতাঙ্গর বল প্রভু সেই সকলবোৰ প্রভু মোৰ হল অখান সমগ্র ব্রহ্মাণ্ড পাঠ পাঠ কৰি আজি পৰ্যন্ত নাপাল মোৰ সমকক্ষ প্ৰতিযোদ্ধা প্ৰভু হেয়ে প্ৰভু দিয়ক মুক্তি প্ৰতিযোদ্ধাৰ সন্ধান দি প্ৰভু ক'ত আৰু কেনেদৰে লাভ কৰি মোৰ সমকক্ষ প্ৰতিযোদ্ধা প্ৰভু প্ৰভু আজি তুমি অভিজ্ঞ হৈও অনভিজ্ঞৰ পৰিচয় দিছা বল বীৰ্য পঞ্চভূত দেহা এই সকলোবোৰ ক্ষণস্থায়ী এই কথা তুমি জানা ভালদৰে তেনেস্থলত দুবাহুৰ শক্তিৰ প্ৰভাৱত অহংকাৰে মত্ত হৈ প্ৰতিযোদ্ধা বিচৰাটো একেবাৰে অনুচিত তুমি মনত ৰখা উচিত অহংকাৰী দৰ্প সদায় খৰ্ব হৈ আহিছে গতিকে এই অহংকাৰ ত্যাগ কৰি তুমি সৎ পথলৈ আহা বৃত্তি স্বৰূপে এয়া একান্ত উপদেশ মাত্ৰ সহস্র ভুজঙ্গর অধিকারী প্রভু মই চাই বানাকু প্রভু আপুনি আপুনি প্রভু যদি যদি উবা হয় প্রভু সেয়া মোৰ অহংকার প্রভু তথাপিও দিয়া মোৰ প্রভু প্ৰতিযোদ্ধাৰ সন্ধান প্রভু নতুন নতুন হৰিণা প্রভু এই দেহৰ পৰা প্ৰাণী প্ৰভু নুশুনি মোৰ সৎ বচন গ্ৰহণ নকৰি মোৰ উপদেশ তুমি কৰিব খুজিছা তোমাৰ শক্তিৰ অপপ্ৰয়োগ ইয়াৰ প্ৰতিফল তুমি অৱশ্যেই ভোগ কৰিবা কিন্তু ভক্তহীন ভগৱান ৰূপে ভক্তৰ অনুৰোধ ৰক্ষা কৰাটো কৰ্তব্য আমাৰ সেয়েহে তোমাৰ অনুৰোধ ৰক্ষা কৰি কওঁ শুনা যিদিন তোমাৰ ময়ূৰ ধ্বজ ভূমিত হ'ব সিদিন শক্তিশালী বীৰ যুদ্ধ তোমাৰ নৰকতে মিলিব কিন্তু যোৱাৰ আগতে তোমাক মই পুনৰবাৰ দিওঁ শুনাই পঞ্চভূতি দেহাৰ শৌৰ্য বীৰ্য সকলো নাশ হয় কেৱল দেহাৱস্থিত আত্মাহে অধেয় অবিনাশী আৰু অভেদা গতিকে এই কথা মনত ৰাখি তুমি নিজ কৰ্মত কোৱা অগ্ৰসৰ মই এতিয়া আহিলো প্রভু 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 তোমাকে অত দিনে পূজা অর্চনাদি থাকার উচ্ছেদি প্রতিদানী দিয়া প্রভু ময়ূর ধরে ভূত উপন্ন অতি পরমে মুক্তি মুক্তি লাগে প্রতি এই মানব লাগে প্রতি যুদ্ধ
মনত পৰেনে তোমাৰ মগধৰ দক্ষিণ প্ৰতাপী আৰু দমনীয় বীৰ জৰাসন্ধই পৰাজিত হৈ বাৰে বাৰে মথুৰা নগৰীত কৰিছিল আক্ৰমণ। নীলজোপা সীমা অতিক্ৰম কৰিও শোণিতপুৰ ৰজা বানৰ সহায় লৈ মথুৰা নগৰীত কৰিছিল আক্ৰমণ। বহু বান সৈন্যও আমি কৰিছিলো নিপাত। কিন্তু এনেদৰে অনাহত যুদ্ধত কিমান যে যদুবীৰৰ প্ৰাণনাশ হ'ল ভাবিলেই মন মোৰ শিয়ৰি উঠে। ৰাম কৃষ্ণ দুয়ো ভাই একত্ৰিত হৈ কংস কুবালয় চানু মস্তি কত যে বীৰক বধ কৰিছে। অথচ কি সত্যজিৎ এই জৰাখণ্ডক বধ কৰিব পৰা নাছিল কিয়? জৰাখণ্ড অবাধ্য আছিল সেই যদুবীৰৰ হাতত। তাক অস্ত্ৰ শস্ত্ৰৰে নিধন কৰাটো অসম্ভৱ আছিল। সেয়েহে ভাতৃকানাই দ্বিতীয় পাণ্ডৱ বিকুধৰৰ দ্বাৰা কৰোৱালা নিধন। জৰাখণ্ডই যদি মথুৰা আক্ৰমণ নকৰাহেঁতেন হয়তো ভাৰতৰ এই বিচিত্ৰ নগৰী দ্বাৰকাপুৰ নিৰ্মাণ নহলহেঁতেন। এই সকলোবোৰ বিধি বিচিত্ৰ লীলা। আছে বিশেষ বাৰ্তা মোৰ বিশ্বস্ত চোৰাংচোৰা বাহিনীৰ দ্বাৰা আনিব পাৰিছে। ইতিমধ্যে শোণিতপুৰৰ অধিপতি বানৰ পুত্ৰ কুম্ভবীৰে দ্বাৰকা আক্ৰমণৰ বাবে কৰিছে আয়োজন। এটা সামান্য অসুৰৰ ইমান সাহস! এই সংবাদ প্ৰথমে মোক ব্যক্ত নকৰিলা কিয়? তেন্তে ব'লা সত্যকী, আক্ৰমণ প্ৰতিহৰ কৰিবলৈ প্ৰস্তুত হ'বই। কৃষ্ণ কুম্ভবীৰক প্ৰতিহত কৰিবৰ কাৰণে নালাগে যাব তুমি। কৃষ্ণ দানৱৰ শক্তি বিনাশ কৰিবৰ কাৰণে মই এক পৰিকল্পনা কৰিছো কৃষ্ণ। গতিকে সত্যকী যুদ্ধৰ আয়োজন নাই কৃষ্ণ দাদা। জ্ঞানী লোকে শত্ৰুৰ পক্ষক দুৰ্বল বুলি নকৰ অৱহেলা। যদি তুমি ভাবিছা সেই কুম্ভবীৰ দুৰ্বলী বুলি তেন্তে মহা ভুল কৰিছা কৃষ্ণ। গতিকে যুদ্ধৰ আয়োজন অতিকেই প্ৰয়োজন। সত্য কথা যদুপতি, আৰ্যবৰৰ বাক্য অতিকে সত্য। আদেশ লাগে মাথো যদুপতিৰ। মুহূৰ্ততে জপিয়াই পৰিব মোৰ বিপুল বাহিনী এই দানৱৰ ওপৰত, যেনেদৰে ভোকাটোৰ সিংহই জপিয়াই পৰে হৰিণাৰ ওপৰত। অনাহত অস্ত্ৰবল সৈন্যবল ক্ষতি কৰাৰ না আৰু বানৰ পুত্ৰ দ্বাৰকাৰ আক্ৰমণ কৰাৰ মই কোনো কাৰণ বিচাৰি পোৱা নাই। গতিকে মোৰ আছে যদি নিশ্চয় থাকা তুমি কৃষ্ণ দাদা। তোমাৰ বাক্যই মোক নিশ্চিন্ত কৰিব পৰা নাই। কাৰণ মোৰ ধাৰণা হয় শোণিতপুৰত বানৰ সহায় লৈ মথুৰাত আক্ৰমণ কৰোঁতে বহু বান সৈন্য আমি কৰিছিলো নিপাত। হয়তো তাৰে প্ৰতিৰোধৰ বাবে এই দানৱৰ যুদ্ধৰ আয়োজন। কৃষ্ণ গতিকে মই নিষ্কাৰ্য কৰি যাম। তোমাৰ ইচ্ছা কৃষ্ণ
বল বিক্ৰমে থাকক পৰাস্ত কৰিব নোৱাৰো চলে বলে কিংবা কৌশলে কৃষ্ণ বন্দী কৰিব পাৰিলে আমাৰ কষ্ট হৈ পৰিব তুমিও লাভ কৰিব দ্বাৰকাৰ ৰাজসিংহাসন কৰিলো প্ৰতিজ্ঞা মই তব সন্মুখত মোৰে তোমাৰ বলেৰে সমগ্ৰ দুৰ্বল জনক পাৰিলে কণী তুলি চাপে সাগৰ পালি লগতে কৰি শ্যামলা তাৰ নগৰী স্বৰ খানত কৰিম পৰিণত আৰু গোপিনী বস্ত্ৰ চুৰি কলীয়া কৃষ্ণক বন্দী কৰি মই তাৰ প্ৰজাক কৰিম যদিহে নোৱাৰো কৰিব প্ৰতিজ্ঞা পালন ভৱৰী ক্ষেত্ৰে নিষ্পান কৰিম অৰ্পণ মাথো আদেশ কৰক পূৰ্ণ বিশ্বাস আছে তোমাৰ শক্তিতে বলিয়ান হৈ কত ৰাজ্য মই কৰিছো নালাগে দিব তুমি কান্দা ৰাম কৃষ্ণ বন্দী কৰি মোৰ হাতে দি আমাৰ যোৱা দ্বাৰকা নগৰীৰ আক্ৰমণৰ মই কৰিছো ঘোষণা কিন্তু যুৱৰাজ মহাৰাজৰ অনুমতি অবিহনে দ্বাৰকাত আক্ৰমণ কৰা অৱদানতছে তাৰ বাবে তুমি চিন্তা নকৰিবা মহাৰাজৰ অনুমতি বিচাৰি ইতিমধ্যে মই ৰাজকাৰণলৈ পত্ৰ প্ৰেৰণ কৰিছো অতি শীঘ্ৰে আহিব সংবাদ নিশ্চয় হৈছে যুৱৰাজ মহাৰাজে এখন পত্ৰ প্ৰেৰণ কি লিখা আছে পত্ৰ ব্যক্ত কৰা যুৱৰাজ মহাৰাজে আপোনালোকৰ ৰাষ্ট্ৰপতিলৈ যাবৰ বাবে কৰিছে আদেশ নাই হোৱা কোনো ঘটন কৰিছে ব্যক্ত মাথো আছে আলোচনাহে গুৰুত্ব তেন্তে বলা ভিত্তি আজ্ঞা পালন কৰি আমি ৰাজপ্ৰসাদলৈ কৰো যাত্ৰা কৰক যুৱৰাজ
Dole,
কুম্ভ পরিচালনা যুবরাজ সুরা প্রধান কালজঙ্গ এই ভারত ভূমি ছেড়ে গিয়ে নেবি যার হয় আদি পর্যন্ত ভুবনের হত্যা সকল রাজ্য বিজয় পতাকা আমার রাজ্য পৰিশ্ৰমে সকলোৱে দানৱী ধৰ্ম গঠন আৰু কৰে নেকি কোনোজনে ৰাজ্যৰ ভিতৰত মৃত্যু হোৱাৰ সূচনা বৰ্তমানলৈকে এই জগতত নাই এনেবি যি কোনোজনে যদি কৰে আন ধৰ্ম নকৰিব চিন্তা এই জীৱিত এই কালজংঘ যুবরাজ আংকি মণিপুরার প্রত্যেক বিরোধিতা মণিপুর পরিবার অধিপত্য বিস্তার হোক ভারত ভূমি প্রান্তে প্রান্তে এই দেশে আমার বিজয়ী যাত্রা যুবরাজ সাহিত্যে মহতে পবন ইচ্ছা ও ইচ্ছা উচিত হাসকি দিয়া হে বলিয়া কিচ্ছা মহামিত্র জরাখণ্ড প্রকৃতিরা হত্যা করলে নিশ্চয় দিবালে তা উচিত যুবরাজ অবশ্যই নবরাকে উচিত প্রতিহত শোণিতপুৰৰ অধিপতি বানৰ পুত্ৰ কুম্ভবীৰৰ কল্যাণ দেৱৰী কি উদ্দেশ্যে পবিত্ৰা আমাৰ ৰাজ্যত পৰক প্ৰকাশ নাৰায়ণ নাৰায়ণ শুনিলো যুৱৰাজে ভাৰতৰ প্ৰান্তে প্ৰান্তে দানৱ ধৰ্ম প্ৰচাৰৰ কৰিছে পৰিকল্পনা এই কথা সঁচানে যুৱৰাজ মই শুনিবলৈ পাইছো যাদৱসকলে কেৱল কৃষ্ণকে আৰাধ্য দেৱলৈ জ্ঞান কৰে আৰু ইয়াকো শুনিবলৈ পাইছো যাদৱসকলক যদি কোনোজনে অত্যাচাৰ কৰে সেইজনক নিধন কৰিবলৈ কিন্তু কুণ্ঠাবোধ নকৰে ক্ষান্ত হোৱা সেনাপতি ক্ষান্ত জৰাখণ্ড ভয়ত কম্পমান হৈ যিজনে সাগৰৰ পাৰত নগৰ স্থাপন কৰিলে সেইজনে আকৌ আনজনক বধ কৰিবলৈ কুণ্ঠাবোধ নকৰে জৰাখণ্ডৰ মৃত্যুৰ আচলতে কিন্তু সেই ভয়াতুৰ কৃষ্ণই কৰিছিল প্ৰস্তুত মিথ্যা বাক্যৰ আচৰণ কাকো কৰা বৰণ সত্যবিয় সমর ক্ষেত্ৰত কোন
দিয়ে নকৰে দেৱৰী দিয়া গৈ মাত্ৰা তুমি সেই কলীয়া কৃষ্ণ আছে তুমি থিয় দি সন্মুখ সমৰত ৰক্ষা কৰক যাদৱ পূজাক নিশ্চয় যুৱৰাজ পণ্ডিত নন্দন মই অন্তৰ্দৃষ্টিৰে জানিব পাৰিছো কৃষ্ণই বিপত্তি দৰ্প খৰ্ব কৰাৰ কৰিছে পৰিকল্পনা এতিয়া মই বিদায় মাংলা হইলে কালিন্দী গোমৰা ধৰিব Joras, Devorik, Joras, Devorik, Devorik, Gorfoyo, Devorik, জ্ঞান কৰে কলীয়া কৃষ্ণ অকমান মোক নহয় সত্য সত্যকথা যুৱৰাজ জাতিৰ বিদ্যাত পাৰ্গত সেই কলীয়া কৃষ্ণই জাতিৰ প্ৰভাৱত সমগ্ৰ যাদৱ পাখীক গলি ৰাখিছে ইয়াৰ উপৰিও ময়ৰ বলেৰে চক্ৰান্ত কৰি সমগ্ৰ জগতৰ নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব গৈছে সেই কলীয়া কৃষ্ণই কলীয়া যুৱৰাজ আদেশ কৰক মুহূৰ্ততে আক্ৰমণ কৰি এই দ্বাৰকা নগৰী সমংকে ধ্বংস কৰো এই কলীয়া কৃষ্ণ বীৰ মহাবীৰ এই দানৱ সকলোকে হাজুৰ কৰি যুদ্ধৰ হাতেৰে নকৰি অপেক্ষা নিমিষতে যাত্ৰা কৰো সেই অভিমুখে কৰা কৰা হবে ধৰিব মেদিনী কপাই
অমঙ্গল ওই তোর হয়ে আছে শ্যামল কিংব লোকমুখ অধিক অঙ্গল মহারাজ রাজ্যের ভিতরে ঘটনাই কোনো অঘটন আৰু যদি হৈছে কিবা মংগল মুহূৰ্ততে দিব আমাৰ চূড়ান্ত মানে মহারাজ বর্তমান মহাবাহু ব্রহ্মগিরি আদিকে মুখ্য করি বিকাল জলধার কিবাদ ফুলবাহু পরা শস্য শ্যামলামান শোণিতপুৰ অমৰাৱতী সমূহ হৈছে এই দৰাৰ মধ্য অতি সুন্দর সংবাদ দিল তুমি সংযোগময় লদার হুকে লদার কোচ যদি যদি বাড়িবা হস্তর বসু অথামিত মহাদেবর আখি দৈন্য মরে মরি বিসারে এই সময় তোর লাগে লাগে মুক্তি যুদ্ধ লাগে মুক্তি প্রতি যুদ্ধ মহারাজ আপোনাৰ বীৰপুত্ৰ কুম্ভবীৰু সেই একে অভিলে সেনাপতিসহ বিশাল সৈন্য উন্মাদনা কৰিছে প্ৰতিযোদ্ধাৰ সন্ধানত ৰজাসকলে শোণিতপুৰৰ ৰাজে সঠিকভাৱে কৰিছে নে বাৰু অতি উত্তম অতি প্ৰশংসাৰ যোগ্য হয় মহাৰাজ বীৰপুত কুম্ভবীৰে দ্বাৰকা আক্ৰমণৰ বাবে অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে অতি উত্তম প্ৰস্তাৱে কৰিছে প্ৰেৰণী অনুমতি প্ৰদান কৰা হ'ল কিন্তু মহাৰাজ তোমাৰ কিবা আপত্তি আপত্তি নাই মহারাজ কিন্তু যুদ্ধ আয়োজনের পূর্বে রাজকুমারী সুরক্ষার ব্যবস্থা করাতো অতি প্রয়োজনীয় হবে মহারাজ আপনি উচিত কথাকে করেছে প্রকাশ মহারাজ কুম্ভমেলয় বার্তা প্রেরণ করা হচ্ছে ঐতিহ্যে তার আক্রমণে পরিকল্পনা ইয়াদ করি রাজধানী লই ঐক্যবদ্ধে পরিবারকে বিশেষ কর্তব্য আদেশ কলমে কলমে পালন করা হবে মহারাজ মন্ত্রীবর মহারাজ আদি সভাপতি ভঙ্গ করা হোক মহারাজ
হে প্রভু করুণাগর তোমার কি যে অপূর্ব লীলা পরম ব্রহ্মর অক্ষরূপে বাসুদেবর ঔরকে জন্মগ্রহণ করি কৃষ্ণ নামে পৃথিবীর হরিনামতা নারায়ণ নারায়ণ কর্ম অনুযায়ী জীবক কর্মফল কৰিছে প্ৰদান এনে কি কাৰ্য সম্পাদনৰ সময় সৰু উপস্থিত যাৰ বাবে প্ৰভুৱে ব্ৰহ্মা আৰু মহাদেৱক কৰিছে স্মৰণ আৰু নাৰদে যদি তাৰ বাৰ্তালাপ নকৰে তেন্তে নাৰায়ণ নাৰায়ণ হে প্ৰভু কমলাবচন যাও এবে মই তোমার ভূমিতে কৃষ্ণ হয় প্রভু সংঘটিত হয়েছে নাকি জগতের কল্যাণের বিপরীতে কিবা অঘটন
প্রকাশ করক প্রভু মুহূর্ততে মৃত্যুর ধরি এখানের পৰা সকলো প্রভু সংসাৰৰ মূৰ্তি ধাৰণ কৰাৰ নাই মই এর পরিকল্পনা করেছি লাগে মাথো সহায় আপনার নিশ্চয় প্রভু মাথো ব্যক্ত করক মানে প্রভু আর দেব মহেশ্বর প্রভু আশ্বস্ত হরে হরি আপনার হন সময় কয় নিশ্চয় করে কারণ হত রজন আরো তৎপর অধিকারী হই আমি সৃষ্টিভার শ্ৰীচৰণক অধম নাৰদে জনাইছো প্ৰণিপা কৰিব ক'ব প্ৰভু এই মহাসভাত জানো মৃত্যুক নাৰদে অংশ ল'ব নোৱাৰে প্ৰভু নিশ্চয় পাৰা দেৱৰী এই কাৰ্যত তোমাৰ সহায় আমাৰ নিতান্তই প্ৰয়োজন প্ৰভু জগতৰ মংগল আৰু ভকতৰ ৰক্ষাৰ বাবে এই দাবী কৰিব পাৰো যদি কিবা সহায় নিজকে ধন্য মানে প্ৰভু তুমিহে একান্ত ভক্ত থাকে যদি সহায় নিশ্চয় কৃতকাৰ্য লাভ কৰি কাৰ্য সময়ত মোৰ পৰিকল্পনা সকলোৱে কৰিব লাগিব সকলোৰে চৰণত পুনশ্চ প্ৰণিপাত জনাই এই দাসীভাৱে বিদায়হে মানি ঈশ্বৰ পৰা পরমাণু ভাবানা পবিত্র পরমাণু ভাবানা পবিত্র পরমাণু ভাবানা নারায়ণ ব্রহ্মাণে আর দেব মহেশ্বর বল আমি সকলোৱে নিজ নিজ কাৰ্যত অগ্ৰসৰ